নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আগৰ ভিডিঅ'কেইটাত ইমান ধুনীয়াকৈ মৰম জনোৱাৰ বাবে সঁহাৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আগলৈও যাতে এনেদৰে সঁহাৰি জনাই যায়, মই যাতে আপোনালোকলৈ এনেদৰেই ভিডিঅ'সমূহ আগবঢ়াই যাব পাৰোঁ তাৰ বাবে যাতে উৎসাহ দিয়ে। আজি মই কেইটামান কমেণ্টৰ ভিত্তিতে আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। যিসকলে কমেণ্ট কৰি সুধি আছিলে বহু কথা, সেইসকলে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন। এনেদৰে ভিডিঅ' কৰা ইমান অভ্যাস নাই, হ'লেও অলপ অভ্যাস কৰিছোঁ কৰিবলৈ। আপোনালোকৰ কমেণ্টসমূহ এনেকৈ পঢ়ি চাবলৈ আৰু এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। এজনে সুধিছে, বাইদেউ বিজনেছ প্লেন কথা বহুত শুনিছোঁ, ফৰ্মখন পোৱা নাই, এইটো কেনেকুৱা হ'ব বাইদেউ? বিজনেছ প্লেন কথাটো জনাব বুলি আশা থাকিল। মানে বহুতে বিজনেছ প্লেন কি হয় সেই কথাটো একেবাৰে বুজি পোৱা নাই। বিজনেছ প্লেনখন হৈছে মানে আপুনি যে এই উদ্যমিতা অভিযানৰ ফৰ্মখনত 10,000 টকা ফৰ্মখনত যিটো কাম কৰিম বুলি আপুনি তাত লিখিছে, সেই অনুপাতে এই বিজনেছ প্লেনখন বনাব লাগিব। বিজনেছ প্লেনখনত মানে বৰ্তমান এতিয়া মোৰ হাতত নাই, নহ'লে মই যেতিয়া পাম তেতিয়া আপোনালোকৰ ভিডিঅ'সমূহ দেখুৱাম। গতিকে মই এতিয়ালৈকে সেই ভিডিঅ'টো বনোৱা নাই। বহুতে কৈ আছে বিজনেছ প্লেনৰ ভিডিঅ'টো বনাবলৈ। মোৰ হাতত ফৰ্মখন নাই বৰ্তমান, সেইটো কাৰণে বনাব পৰা নাই। কিন্তু বিজনেছ প্লেন সেইটোৱে, মানে আপুনি যিটো তাত বস্তু মানে দিছে, যিটো ব্যৱসায় কৰিম বুলি দিছে, সেই বস্তুটো কৰিবলৈ আপোনাক কি কি মেটেৰিয়েলছ লাগিব, ক'ত কিমান খৰচ হ'ব, নিজে আপুনি কিমান টকা খৰচ কৰিব, সেইসমূহে সেই ফৰ্মখনত ফিল আপ কৰি আকৌ এই 10,000 টকা ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আৰু বহুতে সুধি আছিলে ইয়াৰ লগত আৰু কি কি দিব লাগিব বুলি, মানে 10,000 টকা ফৰ্মখন জমা কৰোঁতে লগত কি কি দিব লাগিব সুধিছিলে। তাত দিব লাগিব আপোনাৰ আধাৰৰ জেৰক্স কপি আৰু বেংক পাছবুকৰ জেৰক্স কপি। আৰু বহুতে সুধিছিলে বেংক পাছবুক যিকোনো দিলে হ'বনে বুলি। যিকোনো বেংক একাউণ্ট দিলেই হ'ব, মুঠতে আধাৰ লিংক থকা বেংক একাউণ্ট দিব, তেতিয়াহে আপোনাৰ পইচাটো সোমাব। কাৰণ আধাৰ লিংক নথকা দিলে, একাউণ্ট নাম্বাৰ দিলে তাত কিন্তু পইচাটো নোসোমাব। আৰু বহুতে কৈছে ভুল হৈ আছিলে, মানে ফৰ্মখন ফিল আপ কৰোঁতে ভুল হৈছে, গতিকে কিবা হ'ব নেকি সুধি আছিলে। আপোনালোকে পৰাপক্ষত বেংক একাউণ্ট নম্বৰটো শুদ্ধকৈ লিখিব, কাৰণ পিছৰখিনি ইমান হয়তো চাই নাথাকিব। আমাৰ মতে ইমানখিনি চাবলৈ, মানে লাখ লাখ মহিলাৰ ইমানখিনি চাবলৈ হয়তো পিছৰখিনি ইমান ভুল হ'লেও কথা নাই চাগে। কিন্তু একাউণ্ট নম্বৰ, IFSC কোড, ফোন নম্বৰ এইখিনি যাতে শুদ্ধকৈ লিখে, নামখিনি সেইখিনি শুদ্ধকৈ লিখিব পাৰিলে, আৰু পাৰিলে গোটেইখনেই শুদ্ধকৈ লিখিব। মানে মেইনলি সেইকেইটা বস্তু একদম শুদ্ধকৈ লিখিব। সংকল্প পত্ৰ 1 আৰু 2 এইকেইটা মানে বহুতে কমেণ্ট কৰি সুধি আছিলে যে ল'ৰা সন্তান থকাসকলে ফিল আপ কৰিব নালাগে নেকি? কিন্তু ইয়াতে লিখাই আছে চাওক, ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক মই অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। গতিকে নিশ্চিতভাৱে সেইসকলে এখন ফিল আপ কৰিব লাগিব, চহীটো কৰিবই লাগিব। কাৰণ ভৱিষ্যতেও যদি কন্যা সন্তান হয় তেতিয়াহ'লে বুলি দিয়াই আছে। সেইটো কাৰণে ইয়াত এখন ল'ৰা সন্তান থকাসকলেও ফিল আপ কৰিব লাগিব। আৰু এগৰাকীয়ে সুধিছিলে মানে যিসকল নতুন বোৱাৰী, বাচ্ছা হোৱা নাই, বৰ্তমান বিয়া হৈছে, তেওঁলোকে এইখিনি ফিল আপ কৰিব লাগিব নহয়? তেওঁলোকে নিশ্চিতভাৱে কৰিব লাগিব। কাৰণ ইয়াতে লিখা আছে ন, ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে, সেইখিনি লিখাই আছে, ভৱিষ্যতৰ কথা লিখা আছে। গতিকে ভৱিষ্যতেতো তেওঁলোকৰ সন্তান জন্ম হ'ব, গতিকে তেওঁলোকে ইয়াতে স্বাক্ষৰটো কৰিবই লাগিব, ইয়াতো কৰিব লাগিব আৰু এইখিনিও কৰিব লাগিব। কিন্তু সন্তানৰ যিটো সংখ্যা দিছে, সেই সন্তানৰ সংখ্যাটো মানে 0 লিখি দিব। আৰু এতিয়া সংকল্প পত্ৰ 2খন চাওক, যিখনত লিখা আছে মানে 3টা সন্তান আৰু 4টা সন্তানৰ মানে সীমাবদ্ধ ৰাখিবলৈ চেষ্টা কৰিম বুলি। ইয়াত যিসকল 50, 60 ঊৰ্ধৰ মহিলা আছে, তেওঁলোকে এইখিনি ফিল আপ কৰিব লাগে বুলি আমি নাভাবোঁ। কাৰণ তেওঁলোকতো এতিয়া সন্তান জন্ম দিয়াৰ বয়সেই নাই। গতিকে ইয়াত তেওঁলোকে স্বাক্ষৰ নকৰিলেও হ'ব। আৰু যিসকলৰ বোৱাৰী মানুহ, তেওঁলোকৰ ইয়াতে হাজবেণ্ডৰ চহী লাগে। যদি হাজবেণ্ড বৰ্তমান নাই, তেতিয়াহ'লে পৰিয়ালৰ কোনোবা এজনে চহীটো কৰি দিলেও হ'ব। আৰু যিসকল মানে বিয়া নোহোৱা ছোৱালীও সোমাই আছে ন গোটত, তেতিয়া তেওঁলোকৰো এইখিনি ফিল আপ কৰিবলগীয়া একো নাই, তাৰমানে এইখিনি তেওঁলোকে ফিল আপ কৰিব নালাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।